জাতীয় আয়ৰ লগত সম্পৰ্কিত সমষ্টিসমূহ। জাতীয় আয়ৰ লগত মুঠ 8টা সমষ্টি পোৱা যায়। এই সমষ্টিসমূহ এই 4টা ঠাইৰ পৰা নিৰ্ণয় কৰা হয়। ইয়াত কি কি আছে? প্ৰথমটোত আছে মুঠ বা স্থূল গ্ৰছ আৰু নেট নিগুদ বা শুদ্ধ। 2 নম্বৰটোত ডমেষ্টিক বা ঘৰুৱা নেশ্যনেল মানে ৰাষ্ট্ৰীয়। 3 নম্বৰত আছে প্ৰডাক্ট উৎপন্ন আৰু 4 নম্বৰত মাৰ্কেট প্ৰাইচ বজাৰ দৰ আৰু ফেক্টৰ কষ্ট উপাদান ব্যয়। এই 4 ঠাইৰ পৰা জাতীয় আয়ৰ যি 8টা সমষ্টি সেই সমষ্টিবোৰ নিৰ্ণয় কৰা হয়। দেখিলে গম পাইছে তোমালোকে জিডিপি এট মাৰ্কেট প্ৰাইচ বজাৰ দৰত গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে স্থূল ঘৰুৱা উৎপাদন, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ জিডিপি এট এমপি। তেনেকৈ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট উপাদানৰ ব্যয়ত স্থূল ঘৰুৱা উৎপাদন। তেনেকৈ বাকীকেইটা জিডিপি এমপি জিডিপি এফচি জিএনপি এমপি জিএনপি এফচি এনডিপি এমপি এনডিপি এফচি এনএনপি এফচি এই গোটেই 8টা সমষ্টি জাতীয় আয়ৰ নিৰ্ণয় কৰা হয়। ইয়াত এতিয়া গ্ৰছ মানে কি, ডমেষ্টিক মানে কি, এইসমূহৰ অৰ্থবোৰ জনাটো জৰুৰী। গ্ৰছৰ অৰ্থ হ'ল মুঠ আৰু নেটৰ অৰ্থ হ'ল নিগুদ বা বিশুদ্ধ। যেতিয়া মুঠ মূল্যৰ পৰা কোনো এটা বস্তুৰ মুঠ মূল্যৰ পৰা অৱক্ষয়ৰ ব্যয় বিয়োগ কৰি দিয়া হ'ব তেতিয়া তাৰ নিগুদ মূল্য পোৱা যাব। অৱক্ষয়ৰ ব্যয়খিনি যেতিয়া বাদ দি দিয়া হয়, অৱক্ষয়ৰ নামত যিমান খৰচ কৰা হ'ল সেইখিনি যেতিয়া বাদ দিয়া হয় মুঠ মূল্যৰ পৰা, তেতিয়া যিটো শুদ্ধ পৰিমাণ থাকিব সেইটোক নিগুদ মূল্য বা শুদ্ধ মূল্য বোলা হয়। ডমেষ্টিক মানে ঘৰুৱা, অৰ্থাৎ ই কোনো এখন দেশীয় অৰ্থনীতিৰ ভিতৰৰ পৰা নিৰ্ণয় কৰা আয়কহে সামৰি লয়। দেশখনৰ বাহিৰৰ পৰা যি আয় হ'ব পাৰে তাক ডমেষ্টিক বুলি কোৱা নহয়। যেতিয়া ঘৰুৱা অৰ্থনীতিৰ লগত বাহিৰৰ দেশৰ অৰ্থনীতিৰ পৰা অৰ্জন কৰা আয়কো সাঙুৰি লোৱা হ'ব তেতিয়া সেয়া হ'ব ৰাষ্ট্ৰীয় আয় বা জাতীয় আয়। কিন্তু ডমেষ্টিক বুলি ক'লে দেশখনৰ ভিতৰৰ পৰা যিখিনি আয় হয় সেইখিনিকে সামৰি লোৱা হয়। প্ৰডাক্টৰ অৰ্থ হ'ল উৎপন্ন, অৰ্থাৎ যিবোৰ দ্ৰব্য উৎপাদন কৰা হয়। ফেক্টৰ কষ্ট, এতিয়া উৎপাদনৰ উপাদান 4টা তোমালোকে জানাই। সেই 4টা উপাদানত যিখিনি ব্যয় কৰা হয়, যিখিনি দিব লগা হয়, প্ৰয়োগ কৰিব লগা হয় উপাদানসমূহক, সেই ব্যয়টোক উপাদান ব্যয় বুলি কোৱা হয়। উৎপাদনৰ অৰ্থাৎ উৎপাদনৰ মুঠ উপাদানসমূহৰ ওপৰত কৰা ব্যয় হ'ল উপাদান ব্যয়। এতিয়া মাৰ্কেট প্ৰাইচ বজাৰ দৰ পাবৰ কাৰণে উপাদান ব্যয়ৰ লগতে নিগুদ পৰীক্ষকৰ যোগ দিয়া হয়। নিগুদ পৰীক্ষকৰ মানে কি? পৰীক্ষকৰ হ'ল যেতিয়া আমি কোনো এটা দ্ৰব্য কিনিলে, এতিয়া আমি যিকোনো দ্ৰব্য যিয়ে নিকিনো লাগে সেই দ্ৰব্যত আমি টেক্স দিওঁ। দ্ৰব্যটোৰ যিটো মূল্য হয়, যিটো দাম হয়, সেই দামতে কৰৰ মূল্যটো সোমাই থাকে, যোগ হৈ থাকে আৰু গোটেইখিনি সামৰিহে এটা বস্তুৰ এটা দৰ নিৰ্ণয় কৰা হয়। সেইকাৰণে বজাৰ দৰ পাবলৈ মানে কোনো এটা বস্তুৰ যিটো বজাৰত চলি থকা দাম হয়, যিটো দৰ হয়, সেইটো পাবলৈ তাৰ লগত পৰীক্ষকৰটো যোগ দিয়া হয়। প্ৰথমটো হৈছে উৎপাদনৰ জাতীয় আয় নিৰ্ণয় কৰাৰ প্ৰথম সমষ্টিটো হৈছে জিডিপি এট মাৰ্কেট প্ৰাইচ বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদন। এখন দেশৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা এবছৰত যি দ্ৰব্য আৰু সেৱা উৎপাদন হয় তাৰ যি মূল্য, সেই মূল্যই হ'ল স্থূল ঘৰুৱা উৎপাদন জিডিপি এট মাৰ্কেট প্ৰাইচ। বজাৰ দৰত জিডিপি নিৰ্ণয় কৰিবলৈ সকলো দ্ৰব্য সামগ্ৰী সিহঁতৰ দৰেৰে পূৰণ কৰা হয়। যিমানবোৰ দ্ৰব্য সামগ্ৰী এখন দেশত উৎপন্ন হয় সিহঁতৰ যি বজাৰ দৰ হয় সেই দৰেৰে যেতিয়া তাক দ্ৰব্যসমূহৰ সংখ্যাক পূৰণ কৰা হ'ব তেতিয়া বজাৰ দৰত জিডিপি পোৱা যায়। জিডিপি এট মাৰ্কেট প্ৰাইচ ইজ ইকুৱেল টু প্ৰাইচ ইনটু কোৱান্টিটি, বজাৰ দৰ আৰু চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহৰ যি পৰিমাণ। এইখিনিতে উল্লেখযোগ্য যে জিডিপিয়ে 3 ধৰণৰ চূড়ান্ত দ্ৰব্য আৰু সেৱা অন্তৰ্ভুক্ত কৰে। চূড়ান্ত দ্ৰব্য বুলি ক'লে ইয়াত 3 ধৰণৰ চূড়ান্ত দ্ৰব্য আৰু সেৱা অন্তৰ্ভুক্ত হয়। প্ৰথমটো হৈছে জনসাধাৰণৰ তাৎক্ষণিক অভাৱ পূৰণ কৰা উপভোগ্য দ্ৰব্য আৰু সেৱা। জনসাধাৰণক যেতিয়াই প্ৰয়োজন হয় তাৎক্ষণিকভাৱে যিখিনি আমাৰ অভাৱ
থাকে সেইবোৰ পূৰণ কৰিবলৈ যিখিনি আমি উপভোগ দ্ৰব্য বা সেৱা ক্ৰয় কৰোঁ সেইখিনি চূড়ান্ত দ্ৰব্যৰ সেৱা। 2 নম্বৰ মূলধনী দ্ৰব্য, যিবোৰ স্থিৰ মূলধন, কোনো এটা উদ্যোগৰ বা ব্যৱসায়ৰ যিবোৰ স্থিৰ মূলধন থাকে সেইসমূহ ঘৰ দুৱাৰ নিৰ্মিত বা অৰ্ধনিৰ্মিত যিবোৰ দ্ৰব্যৰ মজুত থাকে এই সকলোখিনি মূলধনী দ্ৰব্যই সামৰিব। 3 নম্বৰ চৰকাৰে উৎপাদন কৰা দ্ৰব্য আৰু সেৱা। 2 নম্বৰ সমষ্টিটো হৈছে উৎপাদনৰ উপাদানৰ মূল্যত স্থূল ঘৰুৱা উৎপাদন GDP এট ফেক্টৰ কষ্ট। বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদনৰ পৰা পৰোক্ষ কৰ আৰু সাহায্যৰ মূল্য বিয়োগ কৰিলে উৎপাদনৰ উপাদানৰ মূল্যত স্থূল ঘৰুৱা উৎপাদন পোৱা যায়। এতিয়া বজাৰ দৰত নিগুদ পৰোক্ষ কৰ যোগ হৈ থাকে বুলি কৈছিলোঁ। পৰোক্ষ কৰ আৰু সাহায্য সেই দুটা যিহেতু যোগ হৈ থাকে বজাৰ দৰত, কিন্তু যেতিয়া বজাৰ দৰৰ পৰা সেই দুটা বিয়োগ কৰি দিয়া হ'ব তাত কেৱল কি থাকি যাব, তাত কেৱল উপাদানৰ ব্যয়খিনি থাকি যাব। উৎপাদন এটা কৰিবলৈ যিখিনি উপাদানৰ ব্যয় কৰা হয় সেই ব্যয় কৰা উপাদানৰ মূল্যটো কেৱল থাকি যাব। বজাৰ দৰ পাবলৈ উপাদানৰ মূল্যৰ লগত পৰোক্ষ কৰ যোগ দিয়া হয়, কিন্তু কেৱল উপাদানৰ মূল্য পাবৰ কাৰণে সেই পৰোক্ষ কৰ আৰু লগতে চৰকাৰে যিসমূহ সাহায্য প্ৰদান কৰে সেই সাহায্যসমূহৰ মূল্যটো বিয়োগ কৰিব লাগিব। কিহৰ পৰা? GDP এট মাৰ্কেট প্ৰাইচ। বজাৰ দৰত GDPৰ পৰা এইকেইটা যেতিয়া বিয়োগ কৰা হ'ব তেতিয়া GDP এট ফেক্টৰ কষ্ট উপাদানৰ মূল্যত স্থূল ঘৰুৱা উৎপাদন পোৱা যাব। 3 নম্বৰ সমষ্টি হৈছে বজাৰ দৰত নিগুদ ঘৰুৱা উৎপাদন NDP এট MP। এখন দেশৰ এটা বছৰৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰা সেই বছৰটোত উৎপাদন ক্ষেত্ৰত ব্যৱহাৰ কৰা মূলধনী দ্ৰব্যৰ হৰণ ভগ্নৰ যিখিনি ব্যয় হয় বা অৱক্ষয় হয় সেয়া যেতিয়া বিয়োগ কৰা হ'ব তেতিয়া আমি কি পাম? বজাৰ দৰত নিগুদ ঘৰুৱা উৎপাদন নেট ডমেষ্টিক প্ৰডাক্ট। নিগুদ মানে কি কৈছিলোঁ? শুদ্ধ বা বিশুদ্ধ। এতিয়া এখন দেশত এটা বছৰত যেতিয়া যিখিনি উৎপাদন হয় সেই উৎপাদনৰ পৰা উৎপাদন ক্ষেত্ৰত যিখিনি মূলধনী দ্ৰব্যৰ হৰণ ভগ্নৰ কাৰণে ব্যয় কৰা হয়, মেৰামতিৰ কাৰণে ব্যয় কৰা হয়, সেই ব্যয় কৰা মূল্যটো বিয়োগ কৰিব লাগিব এখন দেশত উৎপাদন হোৱা মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণৰ পৰা, আৰু তেতিয়া কি পোৱা যাব? নিগুদ ঘৰুৱা উৎপাদন মানে NDP এট MC। নিগুদ মানে শুদ্ধ। GDP এট মাৰ্কেট প্ৰাইচৰ পৰা অৱক্ষয় ব্যয়, মূলধনী দ্ৰব্যৰ ক্ষেত্ৰত হোৱা অৱক্ষয় ব্যয় বিয়োগ কৰিলে নেট ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ পোৱা যাব। ইয়াৰ পিছত হৈছে 4 নম্বৰটো উৎপাদনৰ উপাদানৰ ব্যয়ত নিগুদ ঘৰুৱা উৎপাদন NDP এট ফেক্টৰ কষ্ট। দেশ এখনৰ ভৌগোলিক সীমাৰ ভিতৰত বিভিন্ন উৎপাদন ক্ষেত্ৰত নিয়োজিত উৎপাদনৰ উপাদানবোৰে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে এটা বছৰত যি সৰ্বমুঠ আয় কৰে সেয়াই হৈছে উৎপাদনৰ উপাদানৰ ব্যয়ত নিগুদ ঘৰুৱা উৎপাদন। এখন দেশৰ ভৌগোলিক সীমাৰ ভিতৰত মানে আভ্যন্তৰীণ ক্ষেত্ৰৰ কথা কৈছে। ইয়াত বাহিৰৰ দেশৰ অৰ্থনীতিৰ পৰা যি আয় অৰ্জন কৰা হ'ব তাক সামৰি নলয়। দেশখনৰ ভৌগোলিক সীমাৰ ভিতৰত যিখিনি উৎপাদন ক্ষেত্ৰ থাকে, বিভিন্ন উৎপাদন ক্ষেত্ৰ থাকে, সেইসমূহত নিয়োজিত যিবোৰ উৎপাদনৰ উপাদান যেনে ভূমি, মূলধন, শ্ৰম, সংগঠন ইত্যাদি, এইসমূহে যি খাজনা পায়, মজুৰি, সুদ, লাভ এনেকৈ যিখিনি এটা বছৰত সৰ্বমুঠ আয় কৰে সেই উৎপাদনৰ উপাদানসমূহে কৰা সেই শুদ্ধ আয়টোৱে হ'ল নিগুদ ঘৰুৱা উৎপাদন। উৎপাদনৰ উপাদানৰ ব্যয়ত নিগুদ ঘৰুৱা উৎপাদন। কিন্তু নিগুদ ঘৰুৱা উৎপাদনে ইয়াত খাজনা, মজুৰি, সুদ আৰু লভ্যাংশৰ লগতে অন্য কিছু সামৰি লয়। সেইসমূহ হৈছে সংৰক্ষিত পুঁজি বা নিগমৰ সঞ্চয় আৰু প্ৰত্যক্ষ কৰ। প্ৰত্যক্ষ কৰ কি হয়? আমি চৰকাৰক যিকোনো ক্ষেত্ৰত কৰ্মচাৰীসকলে কৰ প্ৰদান কৰিব লাগে, আৰু পৰোক্ষ কৰ হ'ল আমি বস্তু বা দ্ৰব্যসমূহ ক্ৰয় কৰিলে পৰোক্ষভাৱে যিখিনি কৰ প্ৰদান কৰোঁ সেইটো। এতিয়া প্ৰত্যক্ষ কৰো ইয়াত সামৰি লোৱা হয়। তেনেকৈ মিশ্ৰিত আয় বিষয়ে আমি আগতে পঢ়িছোঁ। তেনেকৈ চৰকাৰী ব্যৱসায় আৰু সম্পত্তিৰ উপাৰ্জন। চৰকাৰে নিজাকৈ যেতিয়া কিছুমান ব্যৱসায় কৰে বা নিজাকৈ সম্পত্তি উপাৰ্জন কৰে সেইসমূহ NDP এট FCয়ে সামৰি লয়।
এটা টোকা দিয়া হৈছে উপাদানৰ মূল্যত NDPৰ লগত অৱক্ষয়ৰ মূল্য যোগ কৰিও উপাদানৰ মূল্যত GDP পাব পাৰি। GDP FC যে আমি আগতে উলিয়াইছিলোঁ সেইটো আৰু অন্য ধৰণে পাব পাৰি। কেনেকৈ? উপাদানৰ মূল্য NDP মানে উপাদানৰ নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্টৰ লগত যেতিয়া মূলধনী দ্ৰব্যসমূহৰ ক্ষেত্ৰত হোৱা যি অৱক্ষয় ব্যয় সেইসমূহ যেতিয়া সামৰি লোৱা হ'ব, যোগ কৰা হ'ব ইয়াৰ লগত, তেনেকৈও আমি স্থূল ঘৰুৱা উপাদানৰ ব্যয়ত পাব পাৰোঁ।